নম্বৰলৈ সেৱাৰ নতুন সংযোজন মেট্ৰিকৰ পিছত সেৱাই অনুষ্ঠিত কৰিব বায়'মেট্ৰিক টেষ্ট মেট্ৰিকৰ পিছত ছাত্ৰ-ছাত্ৰীয়ে কি শাখাত পঢ়িব সেই বিষয়ে জানিবলৈ অনুষ্ঠিত কৰা হ'ব এই পৰীক্ষা। সেৱাৰ অধীনত থকা ৬,৯৯২খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অনলাইন যোগে কৰিব পাৰিব আবেদন। কেৱল মেট্ৰিকৰ পৰীক্ষাৰ্থীয়ে নহয়, নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়েও বহিব পাৰিব পৰীক্ষাত। ১ মাৰ্চত হ'বলগীয়া এই পৰীক্ষাৰ নাম দিয়া হৈছে দীক্ষা। আজিৰে পৰা ৬ ফেব্ৰুৱাৰীলৈ ছাত্ৰ-ছাত্ৰীয়ে কৰিব পাৰিব প্ৰপত্ৰ পূৰণ। ২ ঘণ্টাৰ পৰীক্ষাত থাকিব ১৮২টা প্ৰশ্ন। পৰীক্ষাৰ শেষত পৰীক্ষাৰ্থীক সেৱাই প্ৰদান কৰিব 2 পেজৰ ৰিপৰ্ট। এই পৰীক্ষাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীয়ে নিজৰ ভিতৰত থকা সম্ভাৱনীয়তাৰ বিষয়ে আভাস পাব। এই পৰীক্ষাৰ প্ৰশ্নসমূহ অতি সাধাৰণ। প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ কোনো ধৰণৰ অধ্যয়নৰ প্ৰয়োজন নহ'ব বুলি জনাইছে সেৱাই। প্ৰপত্ৰ পূৰণৰ মাচুল মাত্ৰ ১০০ টকা। মেট্ৰিক পৰীক্ষাৰ পূৰ্বে সেৱাৰ কাৰ্যালয়ত সোমবাৰে অনুষ্ঠিত হয় গুৰুত্বপূৰ্ণ বৈঠক। বৈঠকৰ বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে বোৰ্ডে। পৰীক্ষাৰ সুকলমে অনুষ্ঠিত কৰিবলৈ এতিয়াৰ পৰাই সেৱাই হাতত লৈছে বিশেষ পদক্ষেপ। নকলৰ ক্ষেত্ৰতো পূৰ্বতকৈ অধিক কঠোৰ হ'ব সেৱা। পৰীক্ষাত নকল কৰি মোবাইলত ব্যৱহাৰ কৰি ধৰা পৰিলে ৩ বছৰৰ বাবে নিলম্বিত হ'ব পৰীক্ষাৰ্থী। পৰীক্ষা কেন্দ্ৰত মোবাইল ব্যৱহাৰ কৰিলে লোৱা হ'ব কঠোৰ শাস্তিমূলক ব্যৱস্থা। নকল কৰা পৰীক্ষাৰ্থীৰ লগতে পৰীক্ষা কেন্দ্ৰই হেমাহি কৰিলে তেনে কেন্দ্ৰক বাতিল কৰাৰ হুংকাৰ সেৱাৰ। প্ৰথমবাৰৰ বাবে এইবাৰ পৰীক্ষা কেন্দ্ৰত শিক্ষাৰ্থীৰ সন্মুখত নিৰীক্ষকে মুকলি কৰিব লাগিব প্ৰশ্নকাকত। 2জন পৰীক্ষাৰ্থীক সাক্ষী কৰিব লাগিব নিৰীক্ষকে। এইবাৰ ৮৬০টা কেন্দ্ৰত সেৱাই সংলগ্ন কৰিব পাৰে জামাৰ। ইফালে পৰীক্ষাৰ সময়ছোৱাত কোনো সংগঠনক বন্ধ নিদিবলৈ আহ্বান সেৱা কৰ্তৃপক্ষৰ। সেৱাৰ অধ্যক্ষ ৰমেশ চান্দ জৈনে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সম্পৰ্কে কয় যে পৰীক্ষাৰ বাবে সকলো যাৱতীয় সামগ্ৰী কেন্দ্ৰসমূহলৈ পঠিওৱা হৈছে। এইবাৰ পৰীক্ষা কেন্দ্ৰৰ ৱালসমূহ লিখা থাকিব নকলৰ পৰা সাৱধান। প্ৰত্যেক চেণ্টাৰত CCTV লগোৱা বাধ্যতামূলক কৰা হৈছে। উল্লেখযোগ্য যে অহা 10 ফেব্ৰুৱাৰীৰ পৰা 29 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা, য'ত অৱতীৰ্ণ হ'ব 3,58,446 গৰাকী পৰীক্ষাৰ্থী। ভিডিঅ'টো চাই ভাল লাগিছে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে বেল আইকনটো বজাই দিয়ক এনেবোৰ ভিডিঅ' পাই থাকিবলৈ হ'লে।